হেল্ল' বন্ধুসকল, আপোনালোকক কৈছিলোঁ মাজুলীৰ বিভিন্ন প্ৰান্তত সাজি উলিওৱা আকৰ্ষণীয় ভেলাঘৰসমূহ আপোনালোকক দেখাই লৈ যাম। আৰু ভাবিছিলে যিহেতু বিহু পাৰ হৈ গ'ল, এতিয়ালৈকে ভেলাঘৰ মই সম্পূৰ্ণ কৰা নাই, যিহেতু কণ্টিনিউ কৰিব কৈছিলোঁ আগৰ ভিডিঅ'টো। তো আজি মই আহিছোঁ শ্যাম দেউৰী গাঁৱত, আৰু তেওঁলোকৰ আজি মাঘ মাহৰ প্ৰথমটো বুধবাৰে তেওঁলোকৰ বিহু পৰে। আৰু মোৰ লগত এজন দাদা আছে, এখেতে মোক সকলোখিনি দেখাই যাব। এওঁলোকৰ ইয়াত যি বিহু উদযাপন কৰিছে সমূহীয়াকৈ সকলোখিনি দেখাই আপোনালোকক আৰু তাৰ ভেলাঘৰৰ সকলোখিনি দৃশ্য দেখাবলৈ চেষ্টা কৰিম। ব'লক বন্ধুসকল, মাজুলীৰ এই নৈ কাষৰ খেলপথাৰত মই উপস্থিত হ'লোঁ, আৰু এইফালে আইসকল বহি আছে, বয়োজ্যেষ্ঠসকলে কামত ব্যস্ত হৈ আছে, আৰু তেওঁলোকৰ লগত কথা পাতিম সম্পূৰ্ণকৈ। প্ৰথমতে আপোনালোকক ভেলাঘৰটো দেখাই লওক। ভেলাঘৰটো আচলতে এওঁলোকে বেলেগ এটা থিমত বনাইছে। থিমটো কৈ দিয়া, কি থিম হিচাপে লৈ নাওখন সাজিলা? এইখন শ্যামদেৱ বুলি ক'ব পাৰিম। শ্যামদেৱ মানে কি মাঘৰ বিহু উপলক্ষে আমি এইখন বনাইছোঁ, আৰু ইয়াতে নাও বনোৱা হৈছে। নাওখন যে বনালা, কি হিচাপে খেলপথাৰ চলিব, বিভিন্ন ধৰণৰ অনুষ্ঠান আৰু ৰাতিলৈ ফাংচন কৰা প্ৰগ্ৰেম আছে। আৰু এতিয়া ব'লক নাওখন দেখাই লওঁ। নাওখন কিদৰে সাজিছে সম্পূৰ্ণকৈ দেখাই আছোঁ আপোনালোকক। কি হৈছে? নাওখন দেখাই লৈছোঁ। এখন ওপৰ ফালৰ পৰা দেখামগৈ। ওপৰত উঠিব পাৰি ন? এয়া এখন বৃহত্তম নাৱৰ আকাৰত এওঁলোকে ভেলাঘৰটো নিৰ্মাণ কৰিছে। এয়া ওপৰৰ ফালে আৰু এয়া ইয়াতে সন্ধিয়া আজি প্ৰগ্ৰেম হ'ব ন? আজি প্ৰগ্ৰেম হ'ব। আপোনালোকে গাঁৱৰ ডেকাসকলে ইয়াত আজি উলিয়াইছেনে নাই? তেনেকৈ গাঁৱৰ একদম কিমান দিন লাগিলে আপোনালোকে? 20 দিনমান লাগিছে, প্ৰায় 20 দিন লাগিছে। নাওখন যে সাজি কৰি উলিয়ালে, কি ভাবি সাজিলে? আমি মানে এখন মাজুলীখন এনেও পানী হৈ থাকে, বানপানী সমস্যা, সেইকাৰণে মানে ৰাইজক দেখাই দিছোঁ। আৰু প্ৰত্যেকটো ঘৰতে নাওখন থাকিব লাগে, তেনেকৈ আৰু প্ৰয়োজন। যিহেতু মাজুলীৰ পৰা বাহিৰলৈ যাবলৈ যোৰহাট হওক বা অন্য ফেৰী প্ৰয়োজন, সেয়ে এখন ফেৰী আকাৰত তেওঁলোকে নিৰ্মাণ কৰিছে এই ভেলাঘৰটো। এইফালে যি ৰাতিলৈ প্ৰগ্ৰেম হ'ব তাৰ কাৰণে প্ৰস্তুতি চলাই আছে। আৰু ইয়াৰ নাওখন বনাওঁতে প্ৰায় 220ডালমান বাঁহ খাইছে ইয়াত। হয়, আৰু গাঁৱৰ সকলো বয়োজ্যেষ্ঠৰ সৈতে ইয়াতে কামত চবেই সহায় সহযোগিতা কৰিছে মানে। হয়, লৈয়ে এইখন চলাইছে। আৰু অসমবাসী ৰাইজলৈ আপোনালোকৰ যি মাঘৰ বিহুৰ কি জনাব? মানে বহুত ধন্যবাদ দিছোঁ। আৰু মানে কি আমাৰ দেউৰী বিহু প্ৰথম মানে বুধ আৰু বৃহস্পতিবাৰে বিহু হয় আমাৰ দেউৰী বিহু। প্ৰতি মাঘৰ প্ৰথমটো বুধবাৰে বুধ আৰু বৃহস্পতিবাৰে হয়। এয়াই তেওঁলোকৰ যি বিহু, সেয়া আজি ইয়াতে উদযাপন কৰিছে তেওঁলোকে সকলো একলগ হৈ। এইফালে ইয়াতে সন্ধিয়া প্ৰগ্ৰেম হ'ব। এইফালে দেখিছে সম্পূৰ্ণ এখন ফেৰী আকাৰত তেওঁলোকে ভেলাঘৰটো নিৰ্মাণ কৰিছে। তলত নামি যাম, আইসকলৰ লগত কথা পাতিম, তেওঁলোকৰ বয়োজ্যেষ্ঠসকলৰ লগত কথা পাতিম, তেওঁলোকৰ সকলোৰে মনৰ ভাৱ জানিব বিচাৰিম। ব'লক তললৈ নামি যাওঁ। বন্ধুসকল, সম্পূৰ্ণকৈ নাওখন চাই লওক। এইদৰে বৃহৎ আকাৰত এটা ভেলাঘৰ ৰূপে নাওখন তৈয়াৰ কৰি উলিয়াইছে। আৰু গাঁৱৰ কেইগৰাকীমান আইসকল আছে, আইসকলৰ লগতো কথা পাতিম। আইতা, অকণমান আপোনালোকৰ বিহুৰ প্ৰস্তুতি কেনেকুৱা কৈ দিয়ক। বিহু পাইছেগৈ, তাৰপিছত আৰু কি বুলি কয়, এই মেজিং বনাইছে, আৰু তাৰপিছত ফেৰী এখন বনাইছে। হয়, কেনেকুৱা লাগিছে আজি গান গাবলৈ আহিছোঁ। আজি কিন্তু নাচিব লাগিব সকলোৱে। হয়, নাচিব লাগিব। অঁ, আইতা, আমাৰ আৰু এগৰাকী আইতা আছে বয়োজ্যেষ্ঠ আইতা, অকণমান কিবা এটা বিহুৰ বহি কওক। হয়, আজি উৰুকা, কাইলৈ আমাৰ বিহু, সেইটো কাৰণে আজি নামঘৰতো হেৰি কৰিছে, আকৌ ইয়াতো ফেৰী বনাইছে।
এইটো কাৰণে বাজিছে খৰাই বুঢ়ী সেইবিলাক চব কৰিছোঁ আৰু দুঘৰ আলোচনা আৰু এই গোটেই যুগতে আমি হেৰি কৰিছোঁ আৰু দেই ক'ব পাৰিছেনে নোৱাৰে সেইটো ভগৱানে জানে আৰু এয়া দেখিলে বিহুৰ সম্পূৰ্ণ প্ৰস্তুতি তেওঁলোকে চলাই আছে তেওঁলোকৰ এতিয়া বৰ্তমান এটা এওঁলোকৰ বিহু নৃত্য চাম বয়োজ্যেষ্ঠ আইসকলে এফাকি বিহু নাম গাই তেওঁলোকে আজি আনন্দ কৰিব আৰু বিহু নৃত্য নাচি দেখুৱাব তেওঁলোকৰ এয়াই আইসকলৰ সমূহীয়াকৈ বিহু নৃত্য আপোনালোকক দেখালোঁ বিহু নৃত্য দেখিলে আইসকলৰ এতিয়া গাঁৱৰ কেইবাগৰাকীও বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ লগতো কথা পাতিম এইফালে কাম সম্পূৰ্ণ হোৱা নাই কাৰণে ডেকাসকলে কাম চলাই আছে গাঁৱৰ বয়োজ্যেষ্ঠ আছে আমাৰ লগত হয় খুৰা বিহুৰ আপোনালোকৰ যি বিহুৰ শুভেচ্ছা জনালোঁ আপোনালোকৰ সকলোলৈকে বিহুৰ বিষয়ে অকণমান কৈ দিয়ক আপোনালোকৰ বিহুৰ প্ৰস্তুতি মাননীয় আমাৰ সাংবাদিক ডাঙৰীয়া বিশেষতে আমাৰ অসমৰ বিভিন্ন জনজাতিৰ লগতে বিভিন্ন জাতি উপজাতিৰ লগতে আমাৰ দেউৰী সমাজেও মাঘ বিহুৰ প্ৰথম বুধবাৰত যিটো উৰুকা বুলি কয় আমাৰ সেইদিনাখন আমাৰ ৰাইজে ভেলাঘৰ বনায় আৰু মেজি বনায় আৰু মেজি বনোৱাৰ লগতে আমাৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো ইয়াত মানে আমাৰ ৰাইজে সিদ্ধান্ত কৰি বিহু উৎসৱ পতা হয় আৰু সাংস্কৃতিক সন্ধিয়া পতা হয় লগতে ৰাতিলৈ আমাৰ মেজিৰ জুইত ডেকা গাভৰুবিলাকে বিভিন্ন মানে দেউৰী সাংস্কৃতিক যিবিলাক নিয়ম নীতি সেই নিয়ম নীতিমতে পালন কৰা হয় আৰু আজি আমাৰ জাতিৰ যিটো উৎসৱ সেই উৎসৱ সকলোৱে আজি পালন কৰিব আৰু কালিলৈ আমাৰ আচল বিহু আজি উৰুকাৰ দিন লগতে আমাৰ বিভিন্ন খেল প্ৰতিযোগিতা আৰম্ভ কৰে এতিয়া হয়তো সাংবাদিক ডাঙৰীয়াই দেখিবলৈ পাব যে আমাৰ খেল প্ৰতিযোগিতা অলপ পাছতে আৰম্ভ কৰা হ'ব আৰু অসমবাসী ৰাইজক আপোনালোকৰ বিহুৰ বাবে কি জনাব অসমবাসী ৰাইজক আমি আমাৰ দেউৰী বিভিন্ন অসমৰ যিখিনি দেউৰী মানুহ সেই দেউৰী মানুহখিনি লগতে আমিও আজি আমাৰ অসমত যিমানখিনি খিলঞ্জীয়া জাতি উপজাতি আছে সকলোকে আমি আজি আমাৰ বিহুৰ যিটো উৎসৱ সেই বিহু উৎসৱৰ পৰা তেখেতসকলক সন্মানেৰে আমি আদৰণি জনাইছোঁ ধন্যবাদ থাকিল আপোনালৈ আৰু গাঁৱৰ কেইবাগৰাকী বয়োজ্যেষ্ঠ আছে অকণমান কৈ দিয়ক বিহুৰ কিবা এটা আমি কি ক'ব এই ৰাইজৰ আজি আমাৰ ৰাইজৰ যি হেৰি মানে আমাৰ ভেলাঘৰ সাজি আজি আকৌ মাঘৰ বিহুৰ আজি ধুনীয়াকৈ আমাৰ হেৰি কৰিব আৰু ৰাতি মেজিত থাকিব আৰু ধুনীয়াকৈ আমাৰ আজি হেৰি কৰি মেলি আমাৰ অসমবাসী ৰাইজলৈ আমি ধন্যবাদ জনাইছোঁ
আৰু বনভোজো খোৱা হ'ব। আমাৰ গোটেইকেইটা ইয়াত ধেমালি ধুমলা কৰি গোটেই ৰাতিপুৱাই দিব। এই এনেকুৱাকৈ তাৰ পাছতে আকৌ ৰাতিপুৱালৈ খোৱা হ'ব। আৰু এয়াই দেখিলে মাজুলীৰ শ্যামদেউৰী গাঁৱৰ প্ৰস্তুতি। তো ৰাতিৰ যি সাংস্কৃতিক সন্ধ্যা সেয়া চলিব আৰু অলপ সময় পাছতে ইয়াৰে খেল আৰম্ভ হ'ব। খেলসমূহো আপোনালোকক কিছু অলপ সময় দেখাবলৈ চেষ্টা কৰিম। এইফালে যাম, আইসকল বহি আছে, মহিলাসকলৰ লগত কথা পাতিম আৰু তেওঁলোকে বিহু নৃত্যও আমি চাম তেওঁলোকৰ। এই বুঢ়ীজনী বন্ধুসকল, আইসকলৰ যি সমূহযোৱা বিহু নৃত্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এতিয়া সকলো ৰাইজ একেলগে এয়া খেল হ'ব। কেইবাবিধো খেল তেওঁলোকে অনুষ্ঠিত কৰিছে ইয়াতে। প্ৰথম ৰছী টনা আৰু এইফালে টেকেলি ভঙা এয়া সম্পূৰ্ণ সাজু কৰি ৰাখিছে। এই খেলসমূহ আপোনালোকক কিছু অংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে এতিয়া আইসকলৰ এয়া ৰছী টনা খেল আৰম্ভ হ'ব আৰু সেয়া আপোনালোকে চাই লওক ভালদৰে। বন্ধুসকল, খেলৰ আৰম্ভণি এয়া হৈ গ'ল। ৰছী টনা খেলেৰে খেল আৰম্ভণি কৰিছে আৰু এইফালে আছে আইসকল আৰু এইফালে বোৱাৰীসকল। ৰছী টনা খেলেৰে এই খেলৰ আৰম্ভণি কৰিছে তেওঁলোকে। এয়া ৰেফাৰী হুইছেলে খেল আৰম্ভ। এয়া বোৱাৰীসকল খেলত প্ৰথমখন খেলত
জয়লাভ কৰিছে। এয়া প্ৰথম পৰ্যায়ৰ খেল আৰম্ভণি হৈ গ'ল আৰু প্ৰথম বোৱাৰীসকল জিকিলে। খেলত জিকি কেনেকুৱা হ'লে আৰু এইসকল বোৱাৰী তেওঁলোকে প্ৰথমখন খেলত জয়লাভ কৰিছে আৰু ইয়াৰ পাছত দ্বিতীয়খন খেললৈ আমি আৰম্ভ কৰিম। এয়া খেলত জিকি তেওঁলোক উৎফুল্লিত হৈছে। আইসকল এইবাৰ জিকিলে, যোৱাবাৰ জিকিছিল বোৱাৰীসকল আৰু এইবাৰ আইসকল জিকি তেওঁলোকে উৎফুল্লিত হৈছে। এইদৰে মাজুলীৰ এই খেলপথাৰত শ্যামদেউৰী গাঁৱৰ ৰাইজসকলে একেলগে খেল ধেমালি অনুষ্ঠিত কৰি তেওঁলোকৰ বিহু উদযাপন কৰিছে। আৰু ইয়াৰ পাছত যি টেকেলি ভঙা খেল আছে, কাবাডী খেল আছে, সকলোখিনি খেল কিছু পৰিমাণে আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰি। আৰু বন্ধুসকল দ্বিতীয় পৰ্যায়ৰ এয়া খেল কাবাডী আৰম্ভ হ'ল। এয়া বোৱাৰীসকল আৰু আইসকলৰ মাজত খেল আৰম্ভ হৈছে। বোৱাৰীসকলে 1 পইণ্ট পালে। বন্ধুসকল এয়া দেখিলে তেওঁলোকৰ বিভিন্ন খেলসমূহ অনুষ্ঠিত হৈ আছে আৰু এইদৰে খেলসমূহৰ লগতে ৰাতিৰ সন্ধিয়া যি সাংস্কৃতিক সন্ধিয়া পাতিছে সকলোবোৰ কাৰ্যসূচী হৈ যাব। আৰু পুনৰবাৰ অসমবাসী বিভিন্ন প্ৰান্তত থকা দেউৰীবাসী ৰাইজক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। লগতে আমাৰ চেনেলত যদি কোনোবা নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন বজাই যাব। ধন্যবাদ। জয় আই অসম। ধন্যবাদ।